Abdullah 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 aja kalau lepat lo. सबखाने लेजी था खाली मारे दादा ना फोटो चलाओ लाइव टेबल राजीटा कुर्ती और बड़ा वाला कर फंसा बने টাকা মাইন্ডে রাখ পাস আজকে যে স্যার না করছে যে ফটকা উঠেন তার জন্য ধন্যবাদ স্যার কে লাগে আজকে একটা বিশৃঙ্খলা আর বড় হইছে যা বছর তিনি বড় হইছে উচ্চতর মাধ্যমিক বিদ্যালয়ের 2018 উত্তীর্ণ হওয়া বিশ্বমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ বিশ্বমাৰী অঞ্চলৰ বিশ্বমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিচাপে উপস্থিত থকা ছাত্ৰসকল আজি মই অতিকৈ আনন্দিত যে বিশ্বমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2018 বৰ্ষৰ প্ৰতিদ্বন্দ্বিতাসকলে বিজয় লাভ কৰিছে আৰু সেয়া কৰিছে ক'বলৈ গ'লে একচুৱেলি আমাৰ মাজত যিটো প্ৰতিভা এই প্ৰতিভাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ দেখাই দিছে যে তেওঁলোকে এটা যোগ্য কেণ্ডিডেট আৰু তেওঁলোকে বিপুল ভোটে জয়লাভ কৰিছে তো আমি বিশ্বমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে আমি বৰ্তমান উত্তীৰ্ণ হোৱা ছাত্ৰাগত সভাৰ সাধাৰণ সম্পাদকক মই শেখ আব্দুল্লাহ বিশ্বমাৰী ব্লক কাউন্সিলৰ সভাপতি হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। সম্বোধনা জনাব মেহেদি বৰ্তমান স্কুল স্কুলৰ ছাত্ৰ ছেকেণ্ড ইয়াৰৰ জ্যেষ্ঠ ছাত্ৰ আৰু আমাৰ মাজত উত্তীৰ্ণ হোৱা গেমছৰ আধিকাৰিক সম্বৰ্ধনা জনাব মিজানুৰ ৰহমান বৰ্তমান ছেকেণ্ড ইয়াৰৰ ছাত্ৰ।
আৰু আমাৰ মাজত উপস্থিত আছে বৰ্তমান উত্তীৰ্ণ হোৱা সমাজ কল্যাণৰ বিভাগৰ সম্পাদক ইয়াক সম্পাদনা জনাব ইজ আছে বৰ্তমান ছেকেণ্ড ইয়াৰৰ ছাত্ৰ সাংস্কৃতিক সম্পাদক হিচাপে উত্তীৰ্ণ হোৱা হাবিজুৰক সম্বৰ্ধনা জনাব ইমৰান হুছেইন আৰু আমাৰ মাজত কমন ৰুমৰ উত্তীৰ্ণ হোৱা ছাত্ৰী আক্তাৰা পাৰভিনক সম্বৰ্ধনা জনাব মেহিনা পাৰভিনে আমি আপোনালোকৰ মাজত স্পেচিয়েলি ভাৱে আমি প্ৰাক্তন ছাত্ৰসকলৰ তৰফৰ পৰা এই অঞ্চলৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইয়াৰ নেতৃত্বে আজি ক'বলৈ গ'লে বিচিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 18-19 বৰ্ষৰ ছাত্ৰসকল উত্তীৰ্ণ কৰিছে মোৰ তৰফৰ পৰা সেয়া পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে প্ৰতিটো বছৰে আমি বিগত 2 বছৰ বিগত নহয় 2008 চনৰ পৰা এইটো স্কুলত পঢ়ি 2015 চনত 16 চনত মই ইয়াৰ পৰা উত্তীৰ্ণ হৈ ৰিটায়াৰ হৈ গৈছোঁ মানে হেৰি হৈছোঁ এতিয়া মহাবিদ্যালয়ৰ ছাত্ৰ এই হিচাপে মই তোমালোকক দাদা বিচাৰিছোঁ যে প্ৰতি বছৰে আমাৰ কেণ্ডিডেট থাকে জুবিকাৰ আছিল গোলাপ হুছেইন আছিল বৰ্তমান তোমালোকে আমাৰ শিক্ষক মহোদয় অধ্যক্ষ মহোদয় আছে তেওঁলোকৰ কথা আদেশ মানি কিনে তোমালোকে কাম কৰিবা যাতে কোনো এটা কামত তোমালোক যাতে আমাক ক'ব নোৱাৰে যে বিশ্বমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কেণ্ডিডেটবিলাক দুৰ্নীতি কৰিছে তোমালোকক মাজত মই অনুৰোধ কৰিছোঁ তোমালোকে নিজৰ প্ৰতিভাখিনি সুন্দৰভাৱে কৰিবা সমাজ স্কুলৰ চৌদিশা সুন্দৰকৈ পৰিচালনা কৰিবা এইটোৱে আমাৰ ছাত্ৰৰ তৰফৰ পৰা তোমালোকে ৰিকুৱেষ্ট তোমালোকে জুনিয়ৰবিলাকক মান্য কৰিবা শিক্ষকসকলক সন্মান কৰিবা এইখিনিয়ে কৈ মোৰ তোমালোকক সামৰিব উপস্থিত পৰম শ্ৰদ্ধাৰ আমাৰ এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিচিমাৰী ব্লক NSR আমাৰ আব্দুল্লাহ ভাই ডাঙৰীয়া উপস্থিত 2018-19 বৰ্ষৰ নৱগঠিত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকল উপস্থিত প্ৰাক্তন দাদাভাইসকল আৰু মৰমৰ বাইদেউসকল আজি মই বাৰুকৈ মানে আনন্দিত বুলি ক'ব লাগিব যিহেতুকে মোক বহুতে চেলেঞ্জ কৰিছিল মই বোলে সিহঁতক পাছ কৰিব নোৱাৰিম কিন্তু মই আজি দেখাই দিলোঁ যে সিহঁতে এইটো নহয় পাছ কৰিব পাৰিলোঁ ইয়াত আমাৰ সহায় আছিল বিচিমাৰী ব্লক NSR সভাপতি আব্দুল্লাহ ভাই ডাঙৰীয়া আমি তেওঁক মানে আমাৰ সমূহ বিচিমাৰী ছাত্ৰ একতা সভাৰ সমূহ প্ৰাৰ্থীৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীসকলৰ হৈ মই আজি বিচিমাৰী ব্লক NSR সভাপতি মহোদয়ক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ এয়া আছিল বেচিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2017-19 বৰ্ষৰ ছাত্ৰ একতা নিৰ্বাচন যি নিৰ্বাচনত বহুতে সংখ্যাগৰিষ্ঠতা লাভ কৰি ছাত্ৰ ছাত্ৰীসকলে জয় লাভ কৰিছে তাতে আপোনালোকে চাব পাৰিছে যি জয় লাভ কৰিছে আপোনালোকৰ যাতে দোৱা কৰিব তেওঁলোকৰ আগন্তুক যিবিলাক নিৰ্বাচন অনুষ্ঠিত হ'ব বা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নাইবা ইয়াতেই নহয় মাত্ৰ বিদ্যালয়তো নহয়
সমগ্ৰ অসমত যি এতিয়া ৰাজনৈতিক অৱস্থা আছে সেই ৰাজনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি আপোনালোকে তেওঁলোকৰ ওপৰত দোৱা কৰিব যাতে তেওঁলোকে ভালকৈ থাকিব পাৰে আৰু তেওঁলোকে স্কুলখন ভালকৈ পৰিচালনা কৰিব পাৰে সেয়া